নমস্কাৰ সকলোকে গোলাঘাটৰ পৰা অৰুণাচলৰ জাৰ্নিটো আজি আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিছোঁ। এইফালে চাওকচোন বেটা আৰু মই এনেকৈ ওলাই আহিছোঁ ঘৰৰ পৰা ৰাতিপুৱা 9টা বজা গাড়ীখনত মানে আমাৰ চুপাৰখনত গোলাঘাটৰ নাম্বাৰ চুপাৰত এনেকৈ ওলাইছোঁ। পিছে বেটা আৰু মোৰ এয়া প্ৰথম জাৰ্নি নহয় দেই। বেটা আৰু মই আমি দুয়োটাই বহুত জাৰ্নি অকলে কৰিছোঁ। গুৱাহাটী, যোৰহাট, তেজপুৰ আমি দুয়োটা অকলে মানে অহা যোৱা কৰোঁ আৰু সেইটো সাহসতে আমি দুয়োটাই এবাৰ অৰুণাচল পাইছোঁগৈ দেখিছেনে। এইফালে গাড়ী আহি জখলাবন্ধাৰ পালেহি আৰু আমি কিবা এটা খাই ল'লোঁ। যিহেতু ঘৰত ভাত খাই আহিছোঁ যদিও মানে কিবা এটা খাই লৈছোঁ আৰু খাই থাকোঁতে আকৌ সি দেখিলে এখন চাইকেল আৰু তাক চাইকেল এখন কিনি দিলোঁ আৰু কিনাৰ পাছত আকৌ আমাৰ গাড়ী আৰম্ভ হৈ গ'ল যাত্ৰা গুৱাহাটীলৈ বুলি। এইফালে সি খাই বৈ টোপনিয়ে গ'ল দেখিছেনে। তাক লৈ পিনি মিছে মই মানে একো চিন্তা কৰিব নালাগে দেই। সি মানে বেলেগ ল'ৰা লিখা নহয়, তাৰ অকণো আমনি উভতি নাই। একদম মই যিটো কওঁ তেনেকৈ কথা শুনে আৰু টোপনি আহি গ'ল দেখিছেনে। ভাগৰো লাগিছে আৰু আমি আহি এতিয়া ISBT পালোহি। যিহেতু ISBT পালোহি হয়, কিন্তু আমি ইয়াতো মানে 5 ঘণ্টা সময় ৰখিব লাগিব, যিহেতু আমাৰ গাড়ী আছে 9টা বজাত। আৰু দেখিছেনে আমি এতিয়া ISBT পালোহি আৰু পাই পিনি আমি আকৌ ধুনীয়াকৈ বেটা আৰু মই বহি আছোঁ ৱেইটিং হলত। পিছে অকলে নহয় দেই, ইয়াত পিছে বহুত চিনাকি মানুহ পাইছোঁ আৰু এজনী ভণ্টি আছিলে, তাই মানকাছাৰৰ পৰা আহিছে ডিব্ৰুগড় যাবলৈ। তাই ডিব্ৰুগড়ত চাকৰি কৰে মানে, আৰু তেনেকৈ তাইও এনেকৈ 6-7 ঘণ্টা এনেকৈ ৱেইটিং কৰিব লগা হৈছে। আমি দুজনী কথা পাতি এনেকৈ বহি আছিলোঁ। আকৌ বেটা মানে সেই তেনেকৈ সি মন ভাল লগাবলৈ খেলি থাকে আৰু দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত। চাওকচোন সকলোখিনি গাড়ী মানে আহি লাগিছে ইয়াও। এইফালে আমাৰ বেটা অকণমান বাহিৰলৈ ওলাই আহিছে, মানে তাতেই আৰু ISBT ভিতৰতে হয়। সি মানে বহি থাকি আমনি লাগিছে। এইফালে আকৌ সন্ধিয়া হ'লেই মোবাইলটো অকণমান মানে চাৰ্জত লগাই দিম বুলি ভাবিছোঁ আৰু ইয়াতে মানে ধুনীয়া জেগা আছে চাওকচোন, মোবাইল চাৰ্জ দিব পৰা আৰু এনেকৈ ৱেইটিং হল আছে যিহেতু ৰখিব পৰা। আৰু এতিয়া মানে প্ৰায় 7:30মান বাজিছে আৰু ISBTতে মানে তাত কিবা এটা খুৱাই লওঁ বুলি আমি ভাত খালোঁ দুয়োটাই। যিহেতু মানে গাড়ী ৰখাবগৈ বেলেগত, যদিও মানে ভাত তাত নাখাওঁ বুলি ভাবিলোঁ, ইয়াতে খাই গৈছোঁ। আৰু এতিয়া দেখিছেনে গাড়ী আহিব হৈছে আমাৰ আৰু ফাইনেলি আমাৰ গাড়ী আহিলে দেখিছেনে জেইনাব ট্ৰেভেলছ। আমি ইয়াতে যাম। টিকেট যিহেতু মই এমাহমানৰ আগতে কৰি থোৱা আছিলে আৰু সেইকাৰণে একো চিন্তা হোৱা নাছিলে আৰু দেই। লগালগ গাড়ীখন পাইছোঁগৈ আৰু দেখিছেনে গাড়ীখনৰ সুবিধা ইমান চাওকচোন। মই এনেকুৱা চোফাৰ মানে দেখিয়ে পোৱা নাই আজিলৈকে। ইমান ধুনীয়া মানে তেওঁলোকৰ ফেচিলিটিখিনি আছে। মোবাইলৰ চাৰ্জাৰ পইণ্ট আছে, লগতে তেওঁলোকে খোৱা বোৱাও মানে দিয়ে। খোৱা মানে কি, তেওঁলোকে পানী দিয়ে আৰু বিস্কুট দিয়ে। আৰু এইফালে চাওকচোন মানুহখিনি আহি বহিছে আৰু আমি মহিলা আছিলোঁ প্ৰায় 10 গৰাকীমান, বাকী সকলো পুৰুষ আছিলে। আৰু তেনেকৈ আমি যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। পিছে বৰ মানে ইমান যাত্ৰাটো বেয়া নহয় দেই, মানে একো মানে কঠিন তেনেকুৱা একো প্ৰব্লেম হোৱা নাছিলে মোৰ। একদম ধুনীয়া এটা মই জাৰ্ণি কৰিছিলোঁ বেটাৰ লগত। যিহেতু মানে ঘৰত চিন্তা কৰিছিলে যে বেটাৰ অকলে আমি যাব পাৰিম জানো ইমান দূৰ ৰাস্তা, যিহেতু 24 ঘণ্টা এটা জাৰ্ণি আছিলে আমাৰ। কিন্তু নহয়, তেনেকুৱা একো মানে প্ৰব্লেমেই হোৱা নাছিলে। সিও মানে মোক ইমান ধুনীয়াকৈ সি মোক ছাপোৰ্ট কৰিছে। আৰু এই চাওকচোন মানে এইজন আকৌ ভাইটি আমাৰ দেৰগাঁও দেই, আৰু তেনেকৈ চিনাকি ওলোৱাৰ কাৰণে মানে গৈও কিবা এটা ভাল লাগিছে। যিহেতু অসমীয়া কথা তাত ক'ব পৰা মানে সিয়ে আছিলে, আৰু ড্ৰাইভাৰকেইজনে অসমীয়া কথা কয় বাৰু, কিন্তু ইমান ক'ব নোৱাৰে। আৰু এই চাওকচোন বিস্কুট দিছেহি আৰু চকলেট বিস্কুট, লগতে পানী। এনেকৈ তেওঁলোকৰ মানে এই ছাৰ্ভিচটো মোৰ ইমান ভাল লাগিছে নহয়। আমাৰ মানে চফাৰবিলাকত তেনেকুৱা একো মই দেখাই নাই। আৰু এতিয়া আমাৰ ISBT পৰা গাড়ী জাৰ্ণি আৰম্ভ দেখিছেনে হৈ গ'ল, মানে ওলাইছে আৰু যাবলৈ। এইফালে তাক মই আকৌ দীঘল চোলা পেণ্ট পিন্ধাই এতিয়া, যিহেতু AC হয় আৰু ACত মানে ঠাণ্ডা পাবৰ বতৰ, যিহেতু ঠাণ্ডা আছিলে। আৰু এতিয়া দেখিছেনে আমি যাত্ৰা কৰিছোঁ। আকৌ বেটাৰ আমাৰ টোপনি আহিবই হ'ল নহয় দেখিছেনে। ই আকৌ গাড়ীখন গ'লেই সি টোপনিয়াই আৰু সেই চকু অকণমানি হৈ আহিলেই চাওকচোন টোপনি আহিছেহি। তাক এতিয়া মই ধুনীয়াকৈ শুৱাই দিম মানে চিটতে, যিহেতু মই ডাবল চিট লৈছিলোঁ, মানে শ্লিপাৰ নল'লোঁ। যিহেতু সি মানে অকণমান আমনি কৰিব বুলিয়ে শ্লিপাৰ লোৱা নহ'লে, কিন্তু মই ভুল কৰিলোঁ, শ্লিপাৰ ল'ব লাগিছিলে। আৰু সেই দেখিছেনে বেটা পূৰা টোপনি, মানে চিটতে তাক ধুনীয়াকৈ শুৱাই দিছোঁ আৰু দীঘল লং পেণ্ট চোলা পিন্ধাই দিছোঁ, যিহেতু ঠাণ্ডা অকণমান হৈছে। আৰু মই এনেকৈ আহি পিনি অকণমান কেক অলপ খাইছোঁ, মানে কি খাওঁ কি নাখাওঁ লাগিছে, যিহেতু গাড়ীখন ৰখাইছে এতিয়া খাবৰ কাৰণে। আৰু এইফালে চাওকচোন এজন মানে ভদ্ৰলোকে, মানে ভাল মানুহ এজনে মানে নিজেও তেখেতে ভাত খালে আৰু ভাত খাই হোৱাৰ পিছত মানে এই কুকুৰজনী সেইখিনিতে ৰখি আছিলে, তাইকো মানে এটা বিস্কুট কিনি দিছে। আৰু মই পটককৈ দেখিলোঁ আৰু দেখাৰ কাৰণে মানে মই ভিডিঅ'টো কৰি থলোঁ। এনেকুৱা মানুহ মানে সঁচাকৈ পাবলৈ বহুত টান। আচলতে মানে তেওঁ জীৱ-জন্তু দুখ বুজা হ'ব লাগিব। আৰু মানুহজন আছিলে এইজন দেখিছেনে, নিজেও তেওঁ খালে আৰু খাই পিনি তাইকো মানে কিবা এটা খুৱাইছে। চাওকচোন ইমান মানে ভাল কাম কৰিছে, দেখিয়ে ভাল লাগিছে। আৰু এতিয়া গাড়ী যাব আৰু মোৰ পিছে টোপনি অহা নাই, বেটা আমাৰ পূৰা টোপনি দেখিছেনে। এইফালে এতিয়া আমি ৰাতিপুৱা এতিয়া পামগৈ ভালুকপুং। চাব দেই, ভালুকপুং পালোহি আৰু ভালুকপুং পাইছোঁ এতিয়া। এয়া চাওকচোন একদম মানে পাহাৰ পাই গ'লোঁ আৰু পাহাৰ ৰাস্তা পাই গ'লোহি, মানে সূৰ্যোদয় দেশত আমি ভৰি দিলোঁহি আৰু দেখিছেনে আমি এতিয়া আহি আছোঁ ধুনীয়াকৈ। এতিয়া পোহৰ হৈছে, প্ৰায় 4টামান বাজিছে। আমাৰ বেটা শুইয়ে আছে, যিহেতু ৰাতিটো সি শুয়ে থাকিলে। আৰু ইয়াত প্ৰথম দেখিছোঁ ৱাটাৰফল দেখিছেনে, ভালুকপুং পাৰ হৈ দেখিছোঁ ৱাটাৰফলটো। এইডোখৰ কি জেগা ইমানকৈ চিনিও নাপাওঁ বাৰু, কিন্তু মানে পাহাৰবোৰ দেখি আচলতে প্ৰথমতে বহুত মানে ভাল লাগিছে।
লাগিছিলে কিন্তু গৈ গৈ মানে এটা টাইমত এনেকুৱা মানে কিবা লাগিছে নহয় মানে ভয়ো লাগিছে মানে মূৰো ঘূৰাইছে মানে গাড়ীখন কেনেকৈ পাৰ হ'ব লাগিছে আৰু এটা কথা কি জানেনে মানে মাজতে যে এটা পাহাৰ খহিছিলে ৰাস্তা ব্লক হৈছিলে সেই ৰাস্তাবোৰ মানে যে দেখিছোঁ নহয় কিবা লাগি গৈছিলে চাব দেই এই জামেৰী যে এটা ৰাস্তা ব্লক হৈছিলে আৰু সেই জামেৰী ৰাস্তাটো এইটো চাওকচোন গোটেই পাহাৰ যে খহি আহিছিলে এইডোখৰে হয় জামেৰী আৰু এতিয়া ৰাস্তাটো বাৰু ভাল কৰিলে বাৰু তেও মানে ইমান ভাল হোৱা নাই কিন্তু বহুত ৰিক্সৰ জেগা হয় দেই আৰু সাধাৰণতে মানে বাৰিষা কালি যাবলৈ অকণমান দিগদাৰ হয় আৰু আমাৰ যিহেতু আমি যিহেতু আকৌ জাৰ্ণি কৰিম আমাৰ জাৰ্ণিটো আছে আকৌ মানে জুলাই লাষ্টত আছে আৰু জুলাই লাষ্ট বা আগষ্টৰ ফাৰ্ষ্টতে হ'ব মানে জাৰ্ণিটো মানে এইটো জাৰ্ণি মানে এনেই অকণমানহে শ্বেয়াৰ কৰিছোঁ দেই অকল জাৰ্ণিটো শ্বেয়াৰ কৰিছোঁ আমি কেনেকৈ গ'লোঁ কি কৰিলোঁ মানে বাকী একো নাই ইয়াত মানে যদি আপোনালোকে যাব বিচাৰে যাব পাৰিব কোনো অসুবিধা নহয় একদম ভাল এটা পৰিৱেশ হয় আৰু আচলতে নিজ ভালে জগত ভাল বুলি এষাৰ কথা আছে যে সেয়াই হয় আচলতে